হাই মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। লাষ্ট যি এডিআৰই এক্সাম হৈ গৈছে তাতে মই এজ এ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনত বৰ্তমান কৰি আছোঁ। এতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যিহেতু যাব, কাৰণ যিসকলে ৰিটেনত আপোনালোকে চিলেক্ট হ'ব, তো তেওঁলোকৰ দুটা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ দুবাৰ হ'ব। প্ৰথমবাৰ আপোনালোকে যেতিয়া ভাইভা দিবলৈ যাব বা কম্পিউটাৰৰ এক্সাম দিবলৈ যাব তেতিয়া, আৰু নেক্সট আপোনালোকে যেতিয়া যিটো ডিপাৰ্টমেণ্টত আপোনালোকৰ চিলেকশ্যন হ'ব, ডিপাৰ্টমেণ্টত পষ্টিং হ'ব, সেই ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে কিখিনি নিব লাগিব? প্ৰথম কথা আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি নিব লাগিব, লগতে তাৰ জেৰক্স কপি, তাৰপিছত ফটোকপি নিব পাছপৰ্ট চাইজৰ। আৰু নেক্সট চাওক, কাৰোবাৰ যদি স্পেলিং ভুল আছে, অৰ্থাৎ এডমিটত বা ক'ৰবাত যদি এনেকুৱা ধৰণৰ হৈ আছে, কাৰণ মোৰ হাই ছেকেণ্ডেৰীত মোৰ দেউতাৰ নামটোত শৰ্মাটো এছ হৈ আছিলে, বাট এছ হ'ব লাগিছিলে। তো হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট দুটা স্পেলিং মানে মিলি থকা নাছিলে। এতিয়া তাত কি হ'ল, মই এফিডেভিট নিলোঁ, কিন্তু মোক এফিডেভিট নিবিচাৰিলে। মানে তেওঁলোকে ক'লে যে যদি মোৰ নিজৰ নামটোত থাকিলে হ'লে তেতিয়াহ'লে হয়তো লাগিলেহেঁতেন, কিন্তু যিহেতু মোৰ নহয়, মোৰ দেউতাৰহে, ইমান বেছি ফেক্টৰ নহয়। কিন্তু আপোনালোকে লৈ যাব, কাৰণ হয়তো কোনোবাই বিচাৰি দিব পাৰে, কোনোবাই নিবিচাৰিব পাৰে, কাৰণ তাত যোনজন মানুহে ভেৰিফাই কৰে সেই মানুহজনৰ ওপৰত ডিপেণ্ড কৰে। নেক্সট কি আহিছে চাওক, প্ৰথম তেওঁলোকে বেছি কি চায় যে সেইটো হৈছে যে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে, অৰ্থাৎ এডিআৰিৰ বাবে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে, তাত আপোনালোকে গ্ৰেজুৱেটৰ মাৰ্কছ, হাই ছেকেণ্ডেৰী মাৰ্কছ, এছএছএলচিৰ মাৰ্কছ বা যিখিনি দিছিলে বা কম্পিউটাৰৰ যি ডিটেইলছ দিছিলে, সেই ডিটেইলছ তাত অৰ্থাৎ মাৰ্কছখিনি যাতে ছেইম হয় নে নহয়, আপোনাৰ অৰিজিনেল ডকুমেণ্টছৰ লগত মিলাই চাব যে আপুনি যি ডাটা দিছে সেয়া আপোনালোকৰ একুৰেট হয় নে নহয়, সেয়াই চাই সাধাৰণতে, ইমান বেছি নাচায়, কাৰণ পিছত আকৌ এবাৰ ভেৰিফাই হয়। এতিয়া আপোনালোকৰ যিসকলে গ্ৰেড 4ৰ কাৰণে যায়, তো গ্ৰেড 4ৰ কাৰণে এটা খুব বস্তু ভাল হয়, এইটো প্লাছ পইণ্ট বুলি মই ক'ব পাৰোঁ। এতিয়া কোনোবাই যদি গম পায় যে তেওঁ আনৰিজাৰ্ভ কেটেগৰীত কি কৰিছে, ভাইভাৰ কাৰণে গৈছে, কিন্তু তেওঁ ৰিজাৰ্ভ কেটেগৰীৰ হয়, তো তেতিয়াহ'লে কিন্তু তেওঁৰ চাকৰি কনফাৰ্ম হৈ থাকে। বিকজ তেওঁ যদি কিবা আনৰিজাৰ্ভ কেটেগৰীত তেওঁৰ চিলেকশ্যন নহয়ও, তেওঁ কিন্তু ৰিজাৰ্ভলৈ গুচি আহিব। অৰ্থাৎ তেওঁ যদি অ'বিচিৰ এজন কেণ্ডিডেট হয় বা তেওঁ যদি এজন এছচি বা এছটিৰ কেণ্ডিডেট হয়, কিন্তু তেওঁ কি হৈ আছে, আনৰিজাৰ্ভত চিলেক্ট হৈ আছে ভাইভাত, তেতিয়া কিন্তু তেওঁ কিবা কাৰণত যদি তাত নহয়ও, তেওঁ কি হ'ব, তেওঁ অ'বিচি কোটাত বা এছচি এছটি কোটাত আপোনালোকৰ কি হ'ব, তাত চিলেক্ট হৈ যোৱাৰ চান্স থাকে। গতিকে তেওঁৰ চাকৰিটো কনফাৰ্ম হৈ থাকে। গ্ৰেড 4ৰ কাৰণে এইটো খুব ভাল কথা হয়। নেক্সট আহিলে গ্ৰেড 3ৰ কাৰণে। তো গ্ৰেড 3ৰ কাৰণে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব কম্পিউটাৰৰ, সেইদিনাখনেই হয়। এতিয়া মোৰ টাইমত কি হৈছিলে চাওক, মই মৰ্ণিং শ্বিফ্টত পৰিছিলোঁ। প্ৰথমতে আপোনালোকৰ কি হৈছিলে, মোৰ ডকুমেণ্ট ভেৰিফাই হৈছে, তো তাৰপিছতে আপোনালোকৰ কি হৈছে, কম্পিউটাৰৰ এক্সাম হৈছে। তো ধৰি লৈছোঁ আপোনাৰ কম্পিউটাৰৰ এক্সাম 9টা বজাত আছে, আৰু আপুনি যেনিবা 8টামান বজাত আপুনি কি কৰিছে, আপোনাৰ মানে ডকুমেণ্ট ভেৰিফাই আপুনি কৰিছে, কিন্তু আপোনাৰ কিবা কাৰণত যদি সিমানখিনি টাইম মানে 9টা বজালৈকে আপোনাৰ যেনিবা ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ল, কাৰণ বহুত বেছি কেণ্ডিডেটছ থাকে, তো তেতিয়া আপোনাৰ যেতিয়া এক্সাম শেষ হৈ যাব, কম্পিউটাৰৰ এক্সাম শেষ হৈ যাব, তাৰপিছত আপুনি আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পাৰে। এতিয়া চাওক, আপোনালোকে ডকুমেণ্টছখিনিতো নিবই, লগতে আপোনালোকক মানে নটিচ অলৰেডি ওলাব, তাত আপোনালোকক মেনশ্যন কৰিয়েই দিব কি কি নিব লাগিব। সেয়া আপোনালোকে ভাল ধৰণে পঢ়িব, আৰু পঢ়ি পিনে আপোনালোকে সেইখিনি লৈ যাব। মোৰ ক্ষেত্ৰত কি হৈছিলে, তো মই য'ত মানে যাৰ ওচৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলোঁ, তেওঁ এগৰাকী লেডি আছিলে, আৰু তেওঁ পাহৰি গৈছিলে যে মোৰ এডমিটখনৰো এটা কপি ৰাখিব লাগিব। তেওঁ কি কৰিছিলে, টিক মাৰি লয় নহয় যে এখনকৈ অৰিজিনেল ডকুমেণ্টছখিনিতো জেৰক্স কপি ল'লে আৰু ফটো ল'লে, কিন্তু তেওঁ এডমিটৰ কপিটো নল'লে। তাৰপিছতে যিহেতু ভেৰিফিকেশ্যন কৰাৰ পিছত এক্সামলৈকে অলপমান টাইম আছিলে, তো সেইখিনি টাইমত কি হৈছে, আমি কেণ্ডিডেটবিলাক চিনাকি হয়, তো তেতিয়া কথা বতৰা হয় নহয়, তো তেতিয়া মানে মোক বহুতে ক'লে যে মোৰ এইখিনি ডকুমেণ্টছ লৈছে, তোমাৰ কি লৈছিলে, এনেধৰণে ডিছকাছ হয়। তেতিয়া কথাই ওলালে যে তেওঁলোকৰ এডমিটখন লৈছে, আৰু মই জানো যে এডমিট এখন দিব লাগে, কাৰণ অলৰেডি আপোনালোকক নটিচত কৈ দিছিলে যে 2খন এডমিট নিব, এখন আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত জমা কৰিব আৰু এখন আপোনালোকে এক্সাম দিবলৈ লৈ যাব। কিন্তু মই সেইখিনি সময়ত পাহৰি গ'লোঁ, তেওঁ নোখোজিলে আৰু ময়ো পাহৰি গ'লোঁ যে মই এডমিটৰ এটা কপি দি থৈ আহিব লাগিছিলে। তাৰপিছত মই কম্পিউটাৰ এক্সাম দিয়াৰ পিছত আকৌ গৈ পিনে মোৰ এডমিটৰ কপিটো দি আহিলোঁ। গতিকে এইখিনি কথা আপোনালোকে নিজে মনত ৰাখিব, কাৰণ চাওক, বেলেগ কিবা এখন আপুনি যদি ডকুমেণ্টছ নিদিয়ে, তো তেতিয়াহ'লে অ'কে বুলি ক'ব পাৰে, কাৰণ পিছত আকৌ এবাৰ ভেৰিফিকেশ্যন হ'ব। কিন্তু আপোনালোকে যদি এডমিটৰ কপিটোৱে নিদিয়ে,
এই ডকুমেন্টছখিনি কোনজন কেণ্ডিডেটৰ এগেইনষ্টত যাব কাৰণ এডিআৰই আপোনাৰ যেতিয়া ৰিজাল্ট দিব আপোনাৰ এডমিটত এডিআৰই এডমিটত যিটো ৰোল নম্বৰ থাকিব সেইটো ৰোল নম্বৰ ৱাইজে আপোনাৰ যাব গতিকে এইখিনি বস্তু আপোনালোকে নিজেই মনত ৰাখিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই